শিকিছে চব এনেকে এবাৰ কৈছিলোঁ নাই প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ পিছৰ ৰূপ বুজিছ হাঁহিছ যে হা আবে ৰূপ সলনি হৈছে মানুহ সলনি হোৱা নাই বুজিছ নাই বিক্ৰম সদায় বিক্ৰম হৈ থাকিব সেয়াইতো মোৰ চিন্তা বিক্ৰম হৈ থাকিব আৰু কস্তুৰীৰ বাপেক তেজছ হৈ থাকিব আবে তেল আৰু পানী কেতিয়াবা মিক্স হোৱা দেখিছ আবে এনেকুৱা ঘটনাটো ঘটিয়ে থাকে আমাৰ সমাজখনে তেনেকুৱা মাক বাপেকে প্ৰেম কৰি বিয়া পাতিব আৰু ল'ৰা ছোৱালীয়ে প্ৰেম কৰিলে আশীৰ্বাদ আৰু কি কয় জানো নাই ইমান মৰম কৰি ডাঙৰ দীঘল কৰিলো তই আমাৰ লগত এনেকুৱাখন কৰিলি নে আমাৰ ইমানখিনি অধিকাৰ নাছিল নে হ'ব আই এম ফেড আপ আজিৰ পৰা মই তোৰ মাও নহয় মই তোৰ দেউতাও নহয় যাহ যলৈকে যাব লগা আছে এইবোৰ চলি থকা কথাবোৰ চলি থাকিব দে তাৰ মাজতে আমি আমাৰ DDL যেখন চলাই যাব লাগিব আমৰিশ পুৰী শেষত মান্তি হ'বই Shit, man.